লৈ আহিছোঁ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আমি এটা বিশেষ ভিডিঅ'টোত আজি আমি দেখাম যে আপুনি কেনেকৈ আপোনাৰ নিজৰ আধাৰ কাৰ্ডখন ঘৰতে বহি আপুনি আপডেট কৰি ল'ব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ আপুনি শেষলৈ চাই যাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যিকোনো এটা ব্ৰাউজাৰৰ এখন পেজ ওপেন কৰি ল'ব আৰু তাত গৈ আপুনি সাৰ্চ কৰিব uidai.gov.in। তাত গৈ প্ৰথম যিটো অপশ্যন দেখা পাব এইটো আপুনি সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ লেংগুৱেজটো ইংলিছ সেইটো আপুনি সিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি মাই আধাৰ অপশ্যনটোত গৈ আপুনি চেক আধাৰ ষ্টেটাছ অপশ্যনটো আপুনি সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ এখন নতুন পেজ আহিব, আপুনি লগইন অপশ্যনটোত গৈ ক্লিক কৰি দিব লগইন অপশ্যনত। তাৰপিছত আপোনাৰ নিজৰ আধাৰ নম্বৰটো তাত আপুনি বহাই দিব আৰু তলত কেপচাটো ফিল কৰি ল'ব। কেপচা ফিল কৰাৰ পিছত আপুনি লগইন উইথ OTP অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব, আপুনি এণ্টাৰ OTP ঠাইত আপোনাৰ OTPটো বহাই দিব আৰু লগইন কৰি ল'ব। লগইন কৰাৰ পিছত আপোনালৈ এখন নতুন পেজ আহিব। তাত আপুনি যিটো অপশ্যন দেখা পাই আছে এড্ৰেছ আপডেট আৰু তলত এটা দেখা পাই আছে বেংক সিডিং, সেইটোৰ বিষয়ে আমি পিছত আন এটা ভিডিঅ'ত আলোচনা কৰিম। আজি আমি এড্ৰেছটো কেনেকৈ আপডেট কৰিব লাগে তাক আলোচনা কৰি আছোঁ। আপুনি এইটো সিলেক্ট কৰি ল'ব আৰু আপডেট আধাৰ অনলাইন অপশ্যনটো আপুনি সিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি তলত প্ৰচিড টু আপডেট সেইটো আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপুনি দেখা পাই আছে আপোনাৰ এড্ৰেছটো ব্লু কালাৰ হৈ আছে। আপুনি প্ৰচিড টু আপডেট আধাৰ এইটো অপশ্যনটো আপুনি সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ কেয়াৰ অফৰ ঠাইত আপোনাৰ দেউতাৰ নাম বা মহিলা হ'লে আপোনাৰ হাজবেণ্ড নেমটো আপুনি তাত আপডেট কৰিব পাৰে। সেইটো থাকিলে যদি লাগে আপুনি বহাই দিব আৰু হাউচ অপশ্যনটোত গৈ আপোনাৰ ঘৰ নম্বৰটো বহাই দিব আৰু ষ্ট্ৰীট অপশ্যনটোত গৈ আপোনাৰ এৰিয়াটোৰ নাম বহাই দিব আৰু এৰিয়াৰ ঠাইত আপুনি চিটিটো দিব পাৰে বা আপোনাৰ ওচৰে পাছৰে আপোনাৰ কি আছে লেণ্ডমাৰ্ক সেইটো লেণ্ডমাৰ্কটো আপুনি বহাই দিব আৰু পিনক'ডৰ ঠাইত পিনক'ডটো সিলেক্ট কৰি ল'ব। পিনক'ডটো বহাৰ লগে লগে আপোনাৰ ষ্টেটখন অট'মেটিক আহি যাব। ডিষ্ট্ৰিক্টটো তাৰপিছত সিলেক্ট কৰি ল'ব, যিটো ডিষ্ট্ৰিক্ট হয় আপুনি সিলেক্ট কৰি বাছি ল'ব। তাৰপিছত আপুনি ভিলেজ বা টাউন যদি হয় ভিলেজৰ অপশ্যনত গৈ আপোনাৰ ভিলেজখন কি হয় আপুনি বাছি ল'ব। তাৰপিছত আপোনাৰ পোষ্ট অফিচ যিটো হয় আপুনি পোষ্ট অফিচটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি মেনুৱেল আপলোডৰ ঠাইত তলত যিটো অপশ্যন দেখা পাই আছে আপুনি চিলেক্ট ভেলিড ছাপৰ্টিং ডকুমেণ্টছ টাইপ সেই অপশ্যনটো আপুনি সিলেক্ট কৰি ল'ব। তাত গৈ আপুনি এখন যিকোনো ডকুমেণ্টছ এখন আপুনি আপলোড কৰিব লাগিব। তাত যিটো অপশ্যন দিয়া আছে আপুনি বিশেষকৈ ভোটাৰ ID কাৰ্ডখন আপুনি বাছি ল'ব আৰু ভোটাৰ IDৰ অৰিজিনেল কপিখন আপুনি স্কেন কৰি PDF কৰি আপুনি তাত আপলোড কৰি দিব আৰু তাৰপিছত কণ্টিনিউ আপলোডত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপুনি নেক্সট বটনটো দেখা পাইছে সেইটো আপুনি সিলেক্ট কৰি ল'ব, নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপুনি এখন নতুন পেজত আহি তাত আপুনি ফিল আপ কৰা সবখিনি শ্ব' কৰিব, ভালকৈ এবাৰ মিলাই ল'ব আৰু তলত এটা বক্স আছে আই হিয়াৰ বাই কনফাৰ্মটো ক্লিক কৰি ল'ব আৰু ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ পিছত আপুনি তলত নেক্সট বটনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি দেখা পাই আছে যে আপোনাক এটা 50 rupees এটা চাৰ্জ দিব লাগিব। আপুনি আই হিয়াৰ বাই কনফাৰ্ম বক্সটো ক্লিক কৰিব আৰু ৰজাৰ পে বক্সটো আপুনি ক্লিক কৰি ল'ব আৰু মেক পে'মেণ্টত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি QR বা UPI বা কাৰ্ডখন আপুনি সিলেক্ট কৰি আপোনাৰ পে'মেণ্টটো আপুনি পে' কৰি দিব। পে' কৰাৰ পিছত আপোনাৰ বস্তুখিনি ছাবমিট হৈ যাব। 2 দিনৰ ভিতৰত আপুনি আপোনাৰ কাৰ্ডখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব আৰু পে' কৰাৰ পিছত আপোনালোকৰ এখন শ্লিপ আহিব, শ্লিপখন আপুনি ছেভ কৰি ৰাখি দিব, সেইটো দি আপুনি চেক কৰিব পাৰিব। এয়া আছিল বন্ধু বান্ধৱীসকল আজি আপোনাৰ ভিডিঅ'লৈ। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।